তো অসমবাসী ৰাইজক মই এটাই কৈছোঁ, যদি মই ভিডিঅ'টো নকৰিব লগা ভুল কাম কৰিছোঁ, প্লিজ মোক ক্ষমা কৰিব। তো নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোক? আশা কৰোঁ চবৰে ভাল, যা বেয়া চলিছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ চবৰে জানো ভাল থাকক। খালি চবৰে শুনি আছে চুমি 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 চুমি, খালি চুমিয়ে শুনি আছে চবৰে। কেলে বুজি পোৱা নাই মই, চুমিয়ে নে এনেকুৱা কাম কৰিলেনে, এনেকুৱা বেয়া কাম কৰিলেনে? চবৰ মুখতে আজিকালি চবেই চুমি ওলাই আছে। হে কেলে কোনজনী চুমি বৰাই বিহু চিহু হ'লে চবে ৰাইজে মাতে, আজি সেইখন ৰাইজে চুমিক বেয়া পায়। একচুৱেলি বুজি পোৱা নাই মানে, একচুৱেলি চুমি বৰাই কেলে ৰাইজৰ পইচা খাইছিলে, কিহৰ কাৰণে লৈছিলে, আৰু 3 দিনৰ কাৰণে 4 দিনৰ কাৰণে কেলে লুকাই আছিলে? বলক নহ'ব আমি জানকাৰী বিচাৰিবৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰিব। থানাত সাধাৰণ হোটেলৰ খাদ্য নাখায় চুমিয়ে, তাৰকাযুক্ত হোটেলৰ বিলাসী খাদ্য লাগে চুমিক। উন্নত মানৰ খাদ্য বিচাৰি আৰক্ষীক ব্যতিব্যস্ত প্ৰবঞ্চক দম্পতীৰ। বেমাৰৰ অচিলাৰে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পৰিকল্পনা চুমিৰ। ডিব্ৰুগড় সদৰ থানাত নাটকৰ উপৰি নাটক প্ৰবঞ্চক চুমি বৰাৰ। নাও বুৰি টিং পোৱাৰ পিছতো যেন লাজ লগা নাই প্ৰবঞ্চক চুমিৰ। প্ৰবঞ্চনা কৰি ট্ৰেডিঙৰ নামত পাতি লোৱা ভায়েক বিশাল ফুকনৰ সৈতে ঘটা টকাৰে বিলাসী জীৱন কটোৱা মহাপ্ৰবঞ্চক চুমি বৰাক লকআপৰ ভিতৰতো লাগে স্পেচিয়েল ট্ৰিটমেণ্ট। চাল চলন খোজকাতল দেখিলে আপোনাৰ এনেকুৱা লাগিব যে অপৰাধ নহয়, ক'ৰবাত যেন যুদ্ধহে জয় কৰি আহিছে প্ৰবঞ্চক চুমি বৰাই। ডিব্ৰুগড় আৰক্ষীয়ে যোগান ধৰা খাদ্য খাবলৈ অমান্তি হৈছে চুমিয়ে। সেই খাদ্য খোৱাৰ ফলত পেটৰ অসুস্থতাত ভোগাৰ অজুহাত দেখুৱাইছে চুমিয়ে। সেই অজুহাতত হস্পিটেলত ভৰ্তি হোৱাৰ পৰিকল্পনা কৰিছে চুমিয়ে। কিন্তু নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ সময়ত চিকিৎসকে চুমিক সুস্থ বুলি ঘোষণা কৰিছে। অৱশ্যে আল্ট্ৰাচাউণ্ড কৰাৰ পৰামৰ্শ দিছে চিকিৎসকে, কিন্তু আল্ট্ৰাচাউণ্ড কৰিবলৈ মান্তি নহয় চুমি। তাৰ পৰিৱৰ্তে হস্পিটেলত ভৰ্তি হোৱাৰ মন চুমিৰ, যাৰ বাবে আন বহু স্বাস্থ্যজনিত সমস্যাৰ কথা চিকিৎসকৰ আগত উল্লেখ কৰিছে চুমিয়ে। নিয়মিতভাৱে ডিব্ৰুগড় আৰক্ষীয়ে MCHত চুমিৰ স্বাস্থ্য পৰীক্ষা কৰিছে যদিও নাটক শেষ হোৱা নাই চুমিৰ। আনকি চুমিৰ নাটকত ব্যতিব্যস্ত হৈ আৰক্ষীয়ে দেওবাৰে মাজনিশাও চিকিৎসালয়লৈ আনিব লগা হ'ল চুমিক। কথাটো হ'ল, স্বাস্থ্যজনিত সমস্যাৰ দোহাই দি তদন্তৰ পৰা সাৰিব বিচাৰিছে নেকি প্ৰবঞ্চক চুমি তাৰ্কিক অম্লানে? কিন্তু কাৰ পৰিকল্পনা মতে এই নতুন নাটকখন আৰম্ভ কৰিছে প্ৰবঞ্চক দম্পতীয়ে? যদিহে পৰিকল্পনা মতে সকলো হয়, তেন্তে চুমি আৰক্ষীৰ জেৰাৰ পৰা সাৰিব পাৰিব। কাৰণ বিভিন্ন বেমাৰৰ অজুহাত দেখুৱাই চুমিয়ে দীঘলীয়া সময়ৰ বাবে চিকিৎসালয়ত থাকিব বিচাৰিব। লগে লগে তেওঁৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলাৰ সময় হ'ব আৰু চিকিৎসালয়ত পৰাপক্ষত জেৰা চলোৱাৰ অনুমতি নিদিব চিকিৎসকে। যদিহে সেয়াই হয়, তেন্তে চুমিক চিকিৎসালয়ৰ পৰা ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ সময় আহি পৰিব। মুঠৰ ওপৰত আৰক্ষীৰ জেৰাৰ পৰা সাৰি যাব চুমি। এতিয়া অসুস্থতাৰ এই নতুন নাটকখনে কি ৰূপ লয় সেয়া অনাগত সময়ত লক্ষণীয় হ'ব। ইফালে মঙলবাৰে আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব চুমি, তাৰ্কিক আৰু অম্লানৰ। কাইলৈ আদালতত হাজিৰ কৰোৱা হ'ব তিনিওকে। এতিয়া আৰক্ষীয়ে অধিক জেৰাৰ বাবে তিনিওকে জিম্মাত বিচাৰিবলৈ নাই সেয়াও হ'ব যথেষ্ট গুৰুত্বপূৰ্ণ। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱৰ সৈতে ডিব্ৰুগড়ৰ পৰা দেৱজিৎ চুতীয়াৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন টাইম।